ৰাজস্থানৰ RCBৰ মাজত যি ছেকেণ্ডখন কোৱালিফায়াৰ মেটচ হৈ আছিলে আজি আহমেদাবাদত, আজি ৰাজস্থান ৰয়েলছ 4 উইকেটত জিকিবলৈ সক্ষম হ'ল। আজি RCBক এলিমিনেট কৰি দিলে আজি ৰাজস্থান ৰয়েলছে। ইয়াৰ লগে লগে আজি ৰাজস্থান ৰয়েলছ ছেমিফাইনেলত প্ৰৱেশ কৰিলে, কোৱালিফায়াৰ 2লৈ প্ৰৱেশ কৰিলে ৰাজস্থান ৰয়েলছে। RCB আজি প্ৰথম বেটিং কৰি 163 ৰানৰ টাৰ্গেট দিছিলে, 162 ৰান কৰিছিলে। আজি RCBয়ে ইমান বেটাৰসকলে ভাল নেখেলিলে, সেই ফলত ইমান এটা কম স্ক'ৰ কৰিব পাৰিলে। আজি বিৰাট কোহলিৰ IPL কেৰিয়াৰৰ 8,000 ৰান সম্পূৰ্ণ কৰিলে আজি বিৰাট কোহলিয়ে। RCBৰ যদি বেটিং লাইনটো যদি চাওঁ, কোহলিয়ে 24টা বলত 33 ৰান, ডুপ্লেছিছে 14টা বলত 17 ৰান, গ্ৰীনে 21টা বলত 27, ৰজত পাটিদাৰে 22টা বলত 34, মেক্সৱেলে 0, লমৰো 32 17টা বলত, কাৰ্তিকে 13টা বলত 11। ইমান ভাল নেখেলিলে প্লেয়াৰসকলে, তাৰ ফলত ইমান এটা কম স্ক'ৰ কৰিব পাৰিলে আজি RCBয়ে। ৰাজস্থান ৰয়েলছৰ বলাৰসকলে আজি ভাল বলিং কৰে, তাৰ ফলত ইমান এটা ডাঙৰ স্ক'ৰ কৰিব নোৱাৰিলে আজি RCBয়ে। ৰাজস্থান ৰয়েলছৰ বলিং লাইন যদি চাওঁ, বল্টে আজি 4 অভাৰত 1টা উইকেট পাইছে, সন্দীপ শৰ্মাই 1টা, আৱেশ খানে 3টা উইকেট পালে, অশ্বিনে 2টা, চাহালে 1টা। ৰাজস্থান ৰয়েলছৰ বেটাৰসকলে আজি ভাল খেলে, ৰিয়ান পৰাগে ধুনীয়া এটা ইনিংছ খেলে, চিমৰন হেটমেৰে লাষ্টত আহি খেলখন বহুত আগবঢ়াই দিয়ে, জয়ছোৱালেও ভাল খেলে, লাষ্টত পায়েল আহি মেটচখন জিকাই দিয়ে। ৰাজস্থান ৰয়েলছৰ বেটিং লাইনটো যদি চাওঁ, জয়ছোৱালে 30টা বলত 45, কেনমৰে 15টা বলত 30, সঞ্জু চেমছনে ভাল খেলিব নোৱাৰিলে আজি, 13টা বলত 70 ৰান কৰিলে, ৰিয়ান পৰাগে ভাল খেলিলে, 26টা বলত 34 ৰান মাৰে, ধূপ জোৱালে 8টা বলত 8, চিমৰন হেটমেৰে বৰ ধুনীয়া এটা ইনিংছ খেলি লাষ্টত আহি পেলাই 14টা বলত 26 ৰান মাৰে, পাৱেলে 8টা বলত 16 ৰান মাৰি খেলখন জিকাই দিয়ে। ইয়াৰ লগে লগে RCB টীমটো 2024 চনৰ IPLৰ পৰা বাহিৰ হৈ গ'ল। 24 তাৰিখে হায়দৰাবাদ আৰু ৰাজস্থানৰ মাজত ছেমিফাইনেলৰ যুঁজখন চাবলগীয়া হ'ব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।